প্ৰহ্লাদ জানি এনেকুৱা এজন ব্যক্তি যি দাবী কৰে যে তেওঁ 70 বছৰ ধৰি একো নোখোৱাকৈ আছে। কেন ইউ ইমাজিন 70 বছৰ? এই কথাটো যেতিয়া জনাজাত হ'ব ধৰিলে তেতিয়া DIPAS নামৰ এটা অৰ্গেনাইজেশ্যনে এওঁৰ ক্লিনিকেল এক্সামিনেশ্যন, ব্লাড টেষ্ট, স্কেনিং আদি কৰিবলৈ গৈছিল আৰু সত্যাসত্য নিৰূপণৰ বাবে এওঁক CCTV কেমেৰাৰ অবজাৰভেশ্যনত ৰখা হৈছিল। যিকেইদিনৰ বাবে তেওঁক অবজাৰভেশ্যনত ৰখা হৈছিল সেইকেইদিনত এওঁ সঁচাকৈ একোৱে খোৱা নাছিল আৰু যেতিয়া তেওঁৰ বডি টেষ্ট কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে তেওঁ তেতিয়াও নৰ্মেলেই আছিল। ব্লাড প্ৰেছাৰ কিবা কিবি সকলো এজন নৰ্মেল মানুহৰ দৰেই আছিল। প্ৰহ্লাদ জানিৰ মতে 1940 চনৰ পৰা তেওঁ একো নোখোৱাকৈ আছে। 2020 চনৰ 26 মে তাৰিখে 90 বছৰ বয়সত এওঁৰ মৃত্যু হয়। কিন্তু তেওঁ কৰা দাবীটো এক প্ৰকাৰৰ সত্য বুলিয়েই ধৰিব লাগিব, কাৰণ তেওঁৰ ওপৰত হোৱা টেষ্টবোৰে ইয়াকে প্ৰমাণিত কৰিছে।